সেনৰ দৰে বৰ্বৰ অত্যাচাৰ কৰা হৈছে মানে মই দেখা নাপালো মানে নাটকখন সকলোৰে মুখত শুনিছো নাটকখন খুব ভাল হৈছে শ্বুটিঙৰ মাজে মাজে আমাৰ এইমাত্ৰ হৈ গ'ল আমাৰ আজি নিৰুপল দাই যে এজন বিশিষ্ট ব্যক্তি আমাৰ ডিৰেক্টৰ ছাৰ পৱনদী মহন্ত পৱন দাই নাটকখনত আছিল তেওঁ এটা ভাল মুখ্য চৰিত্ৰতে আছিল চ' আমি তেখেতৰ ৰিহাৰ্চেল ইয়াত শ্বুটিঙত দেখি আছিলো আৰু কালি যিহেতু তেওঁ কৰিলে খুব ভাল কৰিছে এক্টিং আগৰ পৰা কৰিব আহে নাটক আৰু নাটকখন হৈছে ইতিহাসৰ চকৰি পেটি টান নাটক আৰু তাৰ যোনখিনি ডায়লগ আৰু সেইখিনি ডায়লগ মানে মনত ৰখাটো ইমান সহজ নহয় তাৰ দুবৰীয় কেৰেক্টাৰ এটা আছিলে তাতে এটা কেৰেক্টাৰ আছিলে আৰু কেৰেক্টাৰটোৰ নামো আছিলে দুবৰী এটা তুমি নাটকখন চাব নগলা কিন্তু মই এই ভিডিঅ'টো জৰিয়তে চাব পাৰিবা পিয়জক কৈ দিয়া আৰু আপোনালোকেও চাব পাৰিব নাটকখনৰ কিছু দৃশ্য চাই থাকক পিছে বঢ়িয়া নীলবল দা যোৱাকালি নাটক চালে ইতিহাসত চকৰি ফেটি নেকি ইতিহাসৰ চকৰি ফেটি কেনেকুৱা পালে নাটকখনত চাই পেলাই বিৰাট টান নাটক নাটকখনটো বুৰঞ্জী নাটক কুলধৰ শইকীয়া ছাৰে লিখিছে এখন লালুখোলা নাটকৰ মানে লালুখোলা ঢুকুৱাৰ 100 বছৰ পিছৰ কাহিনীটো সাংঘাতিক টান নাটক আৰু আমাৰ চিৰিয়েলখনৰ এজন বিশেষ মানুহ বাপৰে বাপ বিশেষ মানে বিশিষ্ট ব্যক্তি আমাৰ চিৰিয়েলৰ পৰিচালক পৱন দাই এটা মানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ফালি দিছে নাটক ফালি দিছে এক্টিং আৰু এই ডায়লগ খিনি মুখস্থ হোৱাটো ডাঙৰ কথা মইতো হাত দাঙি দিলো হয় ইমান টান নাটক মোৰ মানে জিভাই নুঘূৰে মানে ভিডিঅ'টোৰ জৰিয়তে দেখা নাটকখনৰ কিছু দৃশ্য ভিডিঅ' জৰিয়তে আপোনালোকে দেখা পাবই কাৰণ ভিডিঅ' কৰি অহা হৈছে আপোনালোকে গম পাব আৰু খুব টান নাটক এনেকুৱা এখন নাটক মঞ্চস্থ কৰাটো প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে মানে আচলতে সাহস কৰিছে সহজো নহয় এনেকুৱা নাটক কৰা মানে কাৰণ 1-1.5 মাহ ৰিহাৰ্চল হোৱা নাইতো খুব বেছি 14 দিন 15 দিন ৰিহাৰ্চল কম দিনত মানে ভাল ইমান টান নাটক বাপৰে বাপ বহুত ভাল হৈছে অল আৰ্টিষ্টলৈ চেলুট দেখাম ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব দুবৰী নাটক চাব গৈছিলা নে তুমি তোমাক এই ৰং চলিব কিন্তু এই ৰং চলিব নীতি নিয়মৰ মতে তেতিয়াহ'লে গোসাই প্ৰভু আপোনাৰ আদেশে হওক আমাৰ ৰঙৰ ৰাতিপুৱা আনফালে নাটকখন চাওঁতে শেষ হ'ল অকণমান চিনাকি পৰ্ব চলি আছে আৰ্টিষ্টসকলৰ মাজত এনেকৈ অডিয়েঞ্চ বহুত হৈছে নাটকখন সঁচাকৈ বহুত ভাল লাগিছে চাই ইতিহাসত চকৰি ফেটি নাটকখনৰ পৰিচালনা কৰিছে উপকূল বৰদলৈ আৰু নাটকখন ৰচনা কৰিছে আপোনাৰ কুলধৰ শইকীয়াই নাটকখন সঁচাকৈ বহুত ভাল হৈছে এইখিনিসমূহ আৰ্টিষ্ট ইয়াত চিনাকি পৰ্ব চলি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়া ভিডিঅ' হয় ইতিহাসত চকৰি ফেটি যোৱাকালি নাটক এখন ধামাকা নাটক হৈ গ'ল কলাক্ষেত্ৰত আপুনি তাত আছিলে কেনেকুৱা পালে নাটকখন চাই মই আছিলো মানে মই চাবলৈ গৈছিলো খুব ভাল পালো প্ৰত্যেকজন মানে এক্টৰে ইমান ধুনীয়া অভিনয় কৰিছে আৰু বিশেষকৈ ডাইলগখিনি চবৰে ইমান দীঘল আৰু বহুত টান ডাইলগ ময়ো অভিনেত্ৰী এজনী হয়তো মই নোৱাৰিলোৱে হয় কিন্তু প্ৰত্যেকে খুব ধুনীয়া কৰিছে আৰু বিশেষকৈ আমাৰ পৱন আমাৰ ডাইৰেক্টৰ আৰু সিটো আৰু সঁচাকৈ সি ভাল এক্টৰে আৰু খুব ধুনীয়া অভিনয় কৰিছে কিন্তু নাটকখনে খুব ভাল হৈছে চাই ভাল পালোঁ এতিয়া আমি আৰ্টিষ্টৰ মানে কালি যোৱা নাটকখনত আৰ্টিষ্ট পৱন দা আমাৰ আদৰ আচুৰৰ পৰিচালক কেনেকুৱা পৱন দা নাটকখন কৰি কেনেকুৱা পালে নাটক কৰিতো ভালেই লাগে নাই নাটক কৰি ভাল লাগে আৰু সেইকাৰণে কৰিবলৈ গৈছোঁ আৰু অলপ কষ্টও হয় শ্বুটিং থাকে নাপায় নাটক আৰু নাটকখন হিষ্ট্ৰীৰ ওপৰত নাটক এটা ডাইলগত নাই বুলিও 5 বছৰমানৰ কথা ক'ব লগা নিচিনা হয় মানে 5 বছৰ সময়ৰ কথা সোমাই থাকে 100 বছৰৰ গোটেই কাহিনীটো আৰু ডক্টৰ কুলধৰ শইকীয়া ছাৰৰ নাটক বৰ সুন্দৰ নাটক লিখিছে আমাৰ উপকূল বৰদলৈ ছাৰে ডাইৰেকশ্যন কৰিছে মই আগতেও কৰিছোঁ তেখেতৰ নাটক বা তেখেতৰ ডাইৰেকশ্যনত লালুখোলা কৰিছিলোঁ এইখন নতুন নাটক আছিল কালি কৰি গ'লোঁ ভাল হৈছে কি হৈছে ৰাইজে ক'ব মুখস্থটো কেনেকৈ ৰাখিছে ইমান ডাইলগ আপোনাৰ দীঘল চিন নহয় মানে বুৰঞ্জী নাটক বুজি পালে মুখস্থটো নিজেই হয় কিন্তু মুখস্থ কৰিম বুলি যদি মুখস্থ কৰা যায় এটা শব্দও মনত নৰয় বস্তুটো মানে বুজিব লাগিব কাৰ আগত কৈছে কোন দেশৰ কথা কৈছে ক'ৰ কথা কৈছে সেই কথাখিনি যদি বুজি লোৱা যায় তেতিয়াহ'লে অট'মেটিক ইমান কষ্ট কাম নহয় কিন্তু কালি প্ৰথম শ্ব' হ'লতো আৰু দুটামান শ্ব' হ'ব বুলি আমি আশা কৰিছোঁ তেতিয়াহে আমি ভাল বেয়া কিবা এটা কালি জাষ্ট এটা ফাইনেলি হাচল আৰু
পিয়াজক দেখাম ইয়াৰ ভিডিঅ'টোৰ জৰিয়তে কিছু কিছু দৃশ্য চাই থাকক। দৰ্শকে ভাল পাইছে, বহুত মানুহ আছে, বহুত মানুহ হৈছে। সকলোকে ধন্যবাদ। আমাৰ মণি বৰদলৈ বৌ বৰ ধুনীয়া কষ্টিউম কৰিছে, কষ্টিউম পিন্ধাৰ পিছত ভাল লাগি গৈছে। আৰু ধন্যবাদ আমাৰ টিম গৈছিলে, উৎসাহ জগাবলৈ আমাৰ টিমটো গৈছিলে, সীমা বা বিৰাজ দা টিম বুলি ক'লে সেই নিৰুৎপল, ময়ো গৈছোঁ, দেৱা, তই, সৌৰভ, পিংকলি বা ঋতিকা, সেইটোহে টিম। বাকীসকলে মানে খাদ্য চাদ্য নহ'লে যাবলৈ টান পায় চাবলৈ। সেইটোৱে এতিয়া কালি চোৱাহে আছিল, খাদ্যটো নাছিল যে। নাটকখনৰ নামটো এটা বিশেষ মানে বিশেষত্ব আছে, নামটো কিবা মানে আনকমন বা ইউনিক নাম। নামটো মানে হৈছে লালু খোলা। যেতিয়া আমি চবেই জানো আহোম ৰজা, আহোম ৰাজ্যৰ লালু খোলা হৈছে ধ্বংসকাৰী। সেই লালু খোলাৰ 100 বছৰৰ পিছৰ কাহিনী ইতিহাসত চকুৰি ভেটি। মানে এই যিজন কীৰ্তিচন্দ্ৰ বোলা যিজন মানে ৰজাৰ মানে ডাঙৰীয়া আছিল, তেখেতৰ বংশটোক জলম্বতা বুলি এটা আখ্যা পাইছে। এতিয়া তেওঁ লক্ষীসিংহ স্বৰ্গদেউ কৰি তেওঁৰ মানে ক্ষমতালৈ আনি তেওঁ বৰবৰুৱা হয়। তেওঁ সেই ইতিহাসবিলাকৰ পৰা বুৰঞ্জীবিলাকৰ পৰা এই জলম্বতা পাত থকা শব্দবিলাক পানী জ্বলাই দিছিল। সেইখিনি সময়ৰে সেই ঘটনাৱলী আলম লৈ এখন নাটক, সেইকাৰণে নামটো ইতিহাসত চকুৰি ভেটি। বঢ়িয়া, একদম সুন্দৰ নাটক। সেই ইতিহাসখন যেতিয়া বুৰঞ্জীখন লিখিছিল, তেতিয়া মানে কৈছিল চকুৰি ভেটি বুৰঞ্জী হ'ব এইটো। সেই নামটো সেই তাৰ পৰাই আহিল ইতিহাসত চকুৰি ভেটি। বঢ়িয়া একদম। হীৰামতী হেংদামৰ বাবে জোৰ মানি দলে বলে পথাৰত নামিছে, লখিমী খিচিছে। আৰু তহঁতে বিচাৰিছ ৰংপুৰলৈ আহি দি যাওঁ সিহঁতৰ কৰ কাতল খাতৰা সম্ভাৰ। ৰজাৰ নিৰ্দেশত সিহঁতে শত্ৰু দিশত যুঁজিছে, ৰাজ্য ৰাখিছে। এতিয়া খেতিৰ বতৰত সিহঁত ঘৰলৈ উভতি গৈ নাঙলৰ শিৰত সপোন ৰচাৰ সময়ত তহঁতে সিহঁতৰ মুখৰ ভাত খোৱাত আহিব খুজিছ। এই নাহৰ খুৰাক কৰ্ণসেনৰ দৰে পৰ্বৰ অত্যাচাৰ কৰা হৈছে। মৰমৰ মৰাণ জাতি কুটুম্ব হৈ হাতী দুটাকে আনি আপোনাৰ চোতালত ৰাখিছো। কিন্তু কেন্দ্ৰলা বৰুৱাই কৈছিল চাৰিঙীয়াৰ পোহৰৰ সৈতে আমাৰ আলোচনা হৈছিল। তেওঁলোকে আমাৰ সৈন্য শক্তি যোগাইছিল, শেহতীয়া খবৰ হৈ পৰিছে। ৰাতি মাহত জয় উঠা এই মৃত্যুহৰ জুই এই কেন্দ্ৰলা বৰুৱাই ৰাজগাড়ী চহি যাবলৈ আৰু বেছি পৰ নাই। তেওঁলোকে ভাবিছে এই কোনো দুৰ্বল প্ৰতিপক্ষ চুবুৰীয়াৰ আত্মদাহৰ ফান আমাৰ মৃত্যুৰ ধাৰাকাৰী হৈ পৰাই মাত্ৰম দিছে। বৰবৰুৱা ডাঙৰীয়াই এতিয়া বুজি পাইছে এই দিহিং গৈ গ'লে চুদ্ধৰ বিৰতা কিবা। বৰবৰুৱা ডাঙৰীয়াৰ নাও ডুব যাওঁ। শত্ৰু আঁতৰি নোযোৱালৈকে এই ৰণ চলিব, কিন্তু এই ৰণ চলিব নীতি নিয়মৰ বাবে। তেতিয়াহ'লে গোসাঁই প্ৰভু আপোনাৰ আদেশেই হওক আমাৰ ৰঙৰ ৰাতিপুৱা। যুদ্ধলৈ খোজ দিয়াৰ পূৰ্বে মোৰ পুত্ৰ ডেকাডেকানি গোসাঁইক কৈ পঠোৱা কথাখিনি তোমালোককো দোহাই দিম। সেই কথা মানি চলিলে আমাৰ মুলুক বাচো, মাৰি মৰকৰ পৰা ৰক্ষা কৰিব। প্ৰভু আপোনাৰ বচন আমাৰ বাবে হৈ ৰ'ব শিলৰ ৰেখা। পুত্ৰ সেনাপতিৰ হেংদান দি কৈছিল, পূৰ্বতে ইন্দ্ৰবংশী ৰজা নামি আহি অনেক ৰণ কৰি মহা কষ্ট কৰি দেশ লৈছে। অনেক ঠাইৰ অনেক মানুহ আনি এঘৰ কৰি তেজত পানী কৰি পাতি লোৱা এইখন দেশ। এই দেশ চলাবলৈ ইন্দ্ৰবংশী তুংখুঙীয়াৰে ৰজা পাতি ইফাল সিফাল দুই পক্ষৰ বিষয়ে দেশ চলাব। যুদ্ধৰ বাহিৰে অইন কাকো নিধন নকৰিব। পৰামৰ্শ দিছে প্ৰভু। হয় প্ৰভু। পুত্ৰক কৈছো তহঁতি মন্ত্ৰৰে নাজানো, ৰাজসভাৰ গতকি কাকতি ভিতৰ কৰি তেওঁলোকৰ দ্বাৰা দেশ চলাব। মোৰ শিষ্য বৰগোহাঁই আদি কৰি খাটো ঘৰ আছে, তেওঁলোককে বৰ চলাৰ